মই মাজে মাজে বাইহাটা চাৰিআলিত ৰখোঁ, ওচৰে পাজৰে ইমান দোকান হৈছে, গোৰেশ্বৰ মানুহ ভাল কৰি আহিব নোৱাৰে, বহুত শ্ল' হৈ যায়, হয় নহয়? মোৰ মনত ইচ্ছা যে বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰলৈকে অহা ৰাস্তাটো আমি ডাবল লেন বনাব লাগিব, কাকো এভিকশ্যন নকৰাকৈ আমি ডাবল লেন বনাব লাগিব। আৰু য'ত য'ত দৰকাৰ ৰেল লাইনৰ ওপৰত ফ্লাইঅভাৰো বনাব লাগিব নহয়? এই কথাটো ভৱেশ কলিতা আৰু মই মিলি কৰিম, আপোনালোকক কৈ থৈ গ'লোঁ, ঠিক আছে? আৰু এই গোটেই কামবোৰ ইলেকশ্যনৰ পিছত নহয় দেই, বিধানসভাৰ ইলেকশ্যনৰ আগত আৰম্ভ কৰিম। বহুত মানে অবিশ্বাসো কৰিব নহয়, বিধানসভা ইলেকশ্যনৰ আগতেই এই কামবিলাক আমি আৰম্ভ। खोथा होनानै खोथा लाखिनो हायाखै नामा डक्टर हिमन्त बिश्व शर्मा बिथाङा? गरेश्वरनि गाहाय लामानि गाज्रि थासारिया जेंनायाव खोख्लैदों रायजोखौ। आथिखालनि गिबि मन्थ्रि बिथाङा बिटिसिनि बिसायख'थि समाव गरेश्वराव फैनानै रायजो राजानो खोथा होदोंमोन। बिसायख'थिनि आगोलावनो फरलेन लामा जागोन होननानै गिदिर गिदिर बिबुंथि होदोंमोन, नाथाय दिनैसिम जेबो खौरां गैया। आसामाव गुबुन गुबुन बिथिङाव जौगाखांनाय फैगासिनो दं होननानै सोरखारा बुंबोबाय थानाय समावनो लामानि गाज्रि थासारिनि थाखाय हान्थामेलानि बिथिङाव जेंनायाव गोग्लैदों गरेश्वर ओनसोलनि रायजोफोर। बायहाटा सारियाली गरेश्वर नावकाटा बगामाथि पिडब्लिउडि लामाया गाज्रि जालांनो हमदों। लामानि खायसे जायगायाव बायफ्लेनायजों लोगोसे गिदिर गिदिर हाखर सोमजिदों। लामाखौ फोसाबनायनि मुङाव माखासे दान सिगां जेरैबायदि खामानि मावबाय बेयो रायजोआरि रांखौ बाहायगारनायनि अनगा जेबो जायाखै होननानै ओनसोलनि रायजो राजाफ्रा अजद खालामो। मख'जाथाव बाथ्राया जाबाय लामानि गाज्रि थासारिनि थाखायनो सानफ्रोमबो लामा जाब्रबथायजों मोगा-मोगि जाबोगासिनो होननानै फोरमायदों। लामा जाब्रबथायाव खायसे सुबुङा जिउ गोमानो गोनां जानायजों लोगोसे गोबां सुबुंफ्रा गोब्राबै जखम जानांदों। बेनि उनावबो जेबो उदिस गैया पिडब्लिउडि बिफान आरो जायगानि सुबुं थान्दैफ्रा। आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया सप्ताफ्रोमबो गावनि न' एबा बियाबाव फैयो बे लामाजोंनो, नाथाय गोसो होआ लामा फोसाबनायनि फारसे। বাইহাটা চাৰিআলি গোৰেশ্বৰ নাওকটা বগামাটি সংযোগী যি পথ, এই পথৰ অৱস্থা ৰাইজে নিশ্চয় দেখা পাই আহিছে। প্ৰতিদিনে ইয়াত এক্সিডেণ্ট হয়, দুৰ্ঘটনা হয়। গতিকে চৰকাৰখনে যি ঢাক ঢোল বজাই তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছে কিন্তু প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সময়ত এই গোৰেশ্বৰত আহি বিভিন্ন ভাষণ দিছিল বিটিচি ইলেকশ্যনৰ, পৰিষদীয় ইলেকশ্যনৰ সময়ত, যে এই ৰাস্তাটো ফ'ৰলেনযুক্ত ৰাস্তা বনাই দিম। কিন্তু তেওঁলোকৰ সেই ভাষণ হৈয়ে থাকিল। যি ফুলজাৰি মৰাৰ কথা কয় সেই কথা কিন্তু ৰাইজে গম পালে। এতিয়া মানে এটাই কথা, এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিব লাগে। ইয়াৰ ফলত বিভিন্ন দুৰ্ঘটনা হৈ আছে, প্ৰতিদিনে মানুহ মৃত্যুমুখত পৰি আছে। এই ৰাস্তাৰ প্ৰতি কিলোমিটাৰৰ প্ৰতি মানে কিছু দূৰে দূৰে কিন্তু ইয়াত খলা বোমা আছে। এখন গাড়ী ভালকৈ অহা যোৱা কৰিব, দুখন গাড়ী ছাইড কাটিব নোৱাৰে, বহুত অসুবিধা হৈ আছে। ৰাইজে এই ৰাস্তাৰ কাৰণে বিভিন্ন দাবী জনাই আহিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন দিন ধৰি দাবী জনাই অহাৰ ফলত এই ৰাস্তাটো কিছু কাম কৰিলে, কিন্তু এই কাম কিন্তু ভাল হোৱা নাই। আৰু বিগত কিছুদিন আগত এই ৰাস্তাটোৰ ৰিপেয়াৰিঙৰ নামত কিছু ধন আবণ্টন দিছিল, কিন্তু এই ধন কি কাম কৰিলে, কি হ'ল কি নহ'ল কিন্তু মানে ৰাইজে দেখাই পালে। কিন্তু এই কামৰ কোনো মানে ভাল হোৱা নাই। এই কাম ভালদৰে কৰিব লাগে। আৰু এই চৰকাৰখনে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ডাইলগ মাৰি থাকে যে দুটা ডাব্বা, মানে বিটিআৰত যি দুখন চৰকাৰ, বিজেপি চৰকাৰ লগতে UPPL চৰকাৰ, এই দুইখন চৰকাৰক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ তেওঁলোকে শ্লোগান নহয়, এই কাম কৰি দেখুৱাওক, তেতিয়া তেওঁলোকে গম পাব ৰাইজে তেওঁলোকৰ লগত কিন্তু নেক্সট যি নিৰ্বাচন আহি আছে তেওঁলোকৰ লগত কিন্তু ৰাইজ নাথাকে এনেদৰে হ'লে। নিশ্চয় আপোনালোকে দেখাই পাইছে, ৰাইজে দেখাই পাইছে যি ৰিপেয়াৰিঙৰ নামত যি তেওঁলোকে মানে এই ভেকু ভাওনা কৰিলে। দেখাই পাইছে ৰিপেয়াৰিং হোৱাৰ মানে 2 মাহো হোৱা নাই ভালকৈ। এই 2 মাহ নহওঁতে ৰিপেয়াৰিং হোৱা 2 মাহ নহওঁতে ৰাস্তা ভাঙি চিঙি চেচ হৈ গ'ল। গতিকে এইবিলাক কি নমুনা, কামৰ নমুনা। গতিকে আমাৰ এটাই দাবী, কাম ভাল হ'ব লাগে, ভালকৈ কাম কৰিব লাগে। ৰাইজৰ নামত যি মানে টকা, এই টকা মানে কোনো আত্মসাৎ কৰিব নালাগে। ৰাইজৰ কাম কৰিলে ভালকৈ কৰিব লাগে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাৰে বাৰে দাবী জনাই আহিছোঁ যাতে চৰকাৰখনে যি তেওঁলোকে যি শ্লোগান দিছে এই শ্লোগানসমূহ পালন কৰিব লাগে। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কৈ থাকে বিটিআৰত মানে কি তেওঁলোকে দুখন মানে দুটা ডব্বাৰ কথা কৈছে, এটা বিজেপি, এটা UPPL। এই দুখন চৰকাৰে কিন্তু একো কৰিব পৰা নাই এতিয়ালৈকে। কি নামত UPPL চৰকাৰ হ'ল, এই চৰকাৰখনে কি কৰিছে এইটো আমি চৰকাৰক প্ৰশ্ন কৰিছোঁ। এই ৰাস্তাৰ কাম, এই কামৰ নমুনা প্ৰতিদিনে আমি মানুহ মানে মৃত্যুমুখত পৰা দেখা পাব। ৰাতিপুৱা হ'লে মানে মানুহ মৃত্যু হয় মানে দুৰ্ঘটনাত। আমি মানে সদায় মানুহ মৃত্যু মানে দেখা পাব লগা হৈছে আজি এই ৰাস্তাৰ কাৰণে। এটাই মানে মূল পথ আমাৰ বগামাটিৰ পৰা সুৱাগপুৰ, বাঙালীপাৰা সুৱাগপুৰ,
গোৰেশ্বৰ নাওকটা গুৱাহাটীলৈ যোৱা মূল পথটোৰে যদি এই অৱস্থা হয় ভিতৰৰ পথৰ কি অৱস্থা হ'ব চৰকাৰখনে কি তেওঁলোকে মানে কি ৰাইজক শোষণ কৰিবৰ কাৰণে চৰকাৰ হৈছে নে ৰাইজক মানে শাসন কৰিবৰ কাৰণে চৰকাৰ হৈছে আৰু এই চৰকাৰখনৰ কিন্তু মানে এই যি চৰকাৰ চলি আছে বৰ্তমান এই চৰকাৰৰ কিন্তু ৰাইজ অতিষ্ঠ হৈছে আৰু বিগত নিৰ্বাচনৰ সময়ত তেওঁলোকে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় পাব নিশ্চয় আমি তেনেকৈ ভাবিম এতিয়া ৰাইজে তেনেকৈ ভাবিব কাৰণ তেওঁলোকে কাম কোনে পাইছে কি পাইছে আমাৰ ক'ব লগা নাই যিখিনি হৈছে সেইখিনি ভালকৈ হ'ব লাগে কাৰণ ৰাইজেতো এইটোৱে ভাবিব যি টকা চৰকাৰে আবণ্টন দিছে সেইসমূহ টকাৰ সম্পূৰ্ণ কাম কৰিব লাগে কাৰণ কামৰ নমুনা কিন্তু ৰাইজে কিন্তু গম পায় কামৰ নমুনা কি হৈছে একদম হাঁহি উঠা কাম হৈছে ৰিপেয়াৰিং কৰাৰ কিন্তু দুমাহো ভালকৈ হোৱা নাই কিন্তু চব ৰাস্তা জয়ী হৈ গৈছে আৰু যি মানে ৰাস্তাত গাড়ীৰ দৌৰাত্মক সেই দৌৰাত্মক কিন্তু দিনে দিনে বাঢ়ি গৈ আছে গতিকে এই ৰাস্তাটোৰ কিন্তু এই ৰাস্তা হ'লে নহ'ব এই ৰাস্তাটো বহল লাগিব 4 লেনযুক্ত ৰাস্তা নহ'লে 2 লেনযুক্ত ৰাস্তা বনাব লাগিব এইটো 1 লেনযুক্ত এইটো ৰাস্তাৰে কিন্তু কাম নহয় কাৰণ এইটো মূল পথ এই ৰাস্তাৰে কিন্তু অসমৰ যিবিলাক মানে ৰথী মহাৰথী অসমৰ বিধানসভাৰ অধ্যক্ষ মহোদয় এই ৰাস্তাটোৰে অহা যোৱা কৰে সপ্তাহত এবাৰকৈ আহে তেওঁ নিজে গম পায় এই ৰাস্তাৰ কি অৱস্থা হৈ আছে গতিকে আমি ইয়াৰ পৰা তেওঁকো জনাব বিচাৰিছোঁ যে আমাৰ অসমৰ বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ স্থানীয় MLA জলেন দৈমাৰী ডাঙৰীয়া আমাৰ স্থানীয় ইএম লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইকেইজনকে আমি দাবী জনাইছোঁ এই ৰাস্তাটো অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা এই ৰাস্তা পৰ্যবেক্ষণ কৰি অতি সোনকালে এই ৰাস্তাৰ ৰিপেয়াৰিং কৰিব লাগে আৰু আমাৰ দাবী ৰাইজৰ দাবী এই ৰাস্তা অতি সোনকালে 4 লেনযুক্ত ৰাস্তা বনাব লাগে কাৰণে আমি অলপ হেৰি চলি পলি দিগদাৰ বা আমিও পাৰ হ'ব নোৱাৰোঁ চাইডত সেইকাৰণে আৰু হেমন্ত বৈষ্ণৱতো কয়ে ৰাস্তা ভাল কৰোঁ কিয় ভাল কৰোঁ বুলি এতিয়া আজিলৈকে ৰাস্তা ভালে হোৱা নাই কেৱল আৰু সি কেৱল মানুহগিলাখনো জ্বলাই দিয়ে জ্বলাই দি পেলাই ঘৰত ঘুমাই থাকে কানি কথা লৈ এতিয়া আমি মৰিব লগা হৈছে বেমাৰী পতি কৰি এই ৰাতি হ'লে দৌৰিব লাগে ঔষধ আনি মলম লগাই দিব লাগে এতিয়া হেমন্ত বৈষ্ণৱ দেখা নাই আমিহে বস্তু সেইকাৰণে আমাক ৰাস্তাটো হ'ব দিব লাগে আৰু ৰাইজে চৰকাৰে আমাক অতি সোনকালে ৰাস্তা ভাল কৰি ভোটৰ আগে আমাৰ ৰাস্তাটো ভাল হ'ব লাগে বিশ্বাসবাৰী পাৰ হৈ থাকে গাড়ী পিক যাই থাকে কিন্তু ৰাস্তাটো দেখি ৰাস্তা চকু বুজি যাই থাকে দেখা পাওঁ চকুটো সপ্তাহ আহি থাকে আগত দেখাৰ পাছত দেখা নাখায় কিমান আহি থাকোঁ কেৱল সি ৰাস্তাটো নাচাওঁ কুঁহাৰী কি বেয়া হৈছে বা মানুহগিলাখনৰ কেনেকুৱা ঘটনা এটা হৈছে বা আজি এটা কালি এটা আছে আমাৰ নাতিটো আছে নহয় বোলে ওচৰত গেছি ইয়াতে গেছি এতিয়া চলি ভৈতে ঘৰক অহাই নাই সেইকাৰণে ৰাস্তাটো চাই পেলাই চৰকাৰে ভোটৰ আগে আমাক আৰু ক্লিয়াৰ কৰি দিব লাগে আৰু ৰাস্তা ভাল কৰোঁ বুলি কি বেয়া কয় আজিকালি ৰাস্তা ভাল কৰাই দিয়ে সেনে ঘুমাই থাকে কানি কথা লেপ লৈ হ'লে এতিয়া মৰিব লগা হৈছে আমি জুলুম কৰি আজি বুঢ়া আমি পাৰ হ'ব নোৱাৰোঁ গাড়ী কিমান যাব একেবাৰে অহাই এখন ফুট থোঁহাই এখন ফুট যাব পাৰ হ'বই নোৱাৰোঁ আৰু দুদিনমান মই মৰিবাৰ আছিলোঁ এতিয়া দুটামান চলি আবু মৰিব পাৰোঁ মোৰো ভালে হ'ব ৰ হেমন্তৰ অলপ বুক জোৰ পৰিব মই সেনেকৈ কওঁ ডাম্পাৰ হিচাপে নাই ডাম্পাৰ তাৰমানে বন্ধ কৰিব নোৱাৰি দিন ৰাতি আকৌ ঘুমটি নাহে এইফালে বাটতে মোৰ ঘৰটো মাথা একেবাৰে বিহে যায় ধম ধমকাই থাকে সিহঁতে সেইকাৰণে আৰু এইটো ৰাইজখনে হেৰি কৰি পেলাই এতিয়া ৰাস্তাটো আমাক বহল কৰি দিব লাগে আৰু আমাৰ চলিবলগীয়া আৰু ভালকৈ ফুৰিব লাগে ৰাস্তাটো ভাল হ'ব লাগে আৰু ভোটৰ আগে আৰু দাউৰি আহি মই পতি কৰোঁ বহুত এক্সিডেণ্ট হয় আৰু সেইকাৰণে আমাক ৰাস্তাটো ভাল হ'লে ভাল লাগে আৰু চৰকাৰে ৰাস্তাটো ভাল কৰি দিলে আৰু ৰাতি এনেকুৱা শব্দ উঠে গাড়াত মানুহ টোপনি মাৰিব নোৱাৰোঁ খাল হৈ গৈছে এতিয়া চৰকাৰখনে ইমান ৰাস্তা ভাল কৰোঁ বুলি কৈ থাকে এতিয়া সেই গাড়া সদায় এক্সিডেণ্ট এই এটা আমাৰ সদ্যকাৰ ল'ৰাটোৱে গাড়ী এক্সিডেণ্ট চুঁচাৰি যায় তাৰ মাথা চাথা গোটাই ভাঙি গৈছে আমাৰ ঘৰতে এনেকুৱা ঘটনা হৈছে সেইটোৰ কাৰণে আমাক ৰাস্তাটো